বন্ধুসকল, আচাৰ্য চাণক্য মহান ব্যক্তিৰ লগতে এজন নীতিকাৰো আছিল। তেখেতে তেওঁৰ নীতিসমূহত মানুহৰ জীৱন কিদৰে সুখদায়ক কৰিব পাৰি সেই বিষয়ে লিখিছিল। আজিৰ ভিডিঅ'টো সেইসকল লোকৰ বিষয়ে যিসকলে কথা কমকৈ কয় নাইবা কাৰোবাৰ লগত কথা পাতিবলৈ ভয় কৰে। আচাৰ্য চাণক্য এনেধৰণৰ ব্যক্তিসকলৰ উদ্দেশ্যে কিছুমান কথা কৈছে আৰু সেই কথাবোৰ সঁচাকৈ খুবেই গুৰুত্বপূৰ্ণ। এই পৃথিৱীত সকলোৰে পচন্দ একে নহয়। কোনোবাই কমকৈ কথা কোৱা মানুহক ভাল পায়, আনহাতে কাৰোবাৰ বেছিকৈ কথা কোৱা মানুহ ভাল লাগে। কথা কমকৈ কোৱাটোক ভাল গুণ হিচাপে ধৰি লোৱা হয় আৰু ই ভদ্ৰ মানুহৰ পৰিচয় দিয়ে। কিন্তু প্ৰয়োজনীয়তকৈ বেছি কথা কোৱা নাইবা প্ৰয়োজনীয়তকৈ কম কথা কোৱা মানুহবোৰে বিভিন্ন সমস্যাৰ সন্মুখীন হয়। তেনেহ'লে আহকচোন জানি লওঁ কম কথা কোৱা লোকসকলৰ কি কি ভাল দিশ আছে, তেওঁলোকে কি কি সমস্যাৰ সন্মুখীন হয় আৰু অৱশেষত তাৰ সমাধানসমূহ কম। আচাৰ্য চাণক্যই কৈছে, কুলি চৰায়ে তেতিয়ালৈকে মৌন হৈ থাকে যেতিয়ালৈকে সি মধুৰ সুৰত কথা নকয়। আৰু এই কুলিৰ মাতে সকলোকে আনন্দ দিয়ে, অৰ্থাৎ যেতিয়া কথা ক'ব মিঠা মাতেৰে ক'ব। সূতা কথা কোৱাতকৈ মনে মনে থকাই ভাল। আনহাতে কাউৰী এনে এবিধ চৰাই, তাৰ সুৰ মধুৰ নোহোৱা স্বত্তেও আনক বিৰক্ত কৰাৰ কাৰণে সকলো সময়তে কা কাকৈ মাতি থাকে। সেইবাবে আমি সেই সময়লৈকে শান্ত থাকিব লাগে যেতিয়ালৈকে আমাৰ কথা মিঠা নহয়। আমি যিমান প্ৰয়োজন সিমানখিনিহে কথা ক'ব লাগে আৰু মিঠা বা ভালদৰে ক'ব লাগে, কুলিৰ দৰে। এইটো মানি চলিলে সকলোৱে আপোনাক ভাল পাব আৰু আপোনাৰ লগত বন্ধুত্ব কৰিব বিচাৰিব। কিন্তু আচাৰ্য চাণক্যই এইটোও কৈছে, আমি বেছি ভাল বা সহজ সৰল হ'ব নালাগে। তেওঁ এটা শ্লোকত কৈছে যে কোনো স্ত্ৰী বা পুৰুষে বেছি সহজ সৰল হোৱা উচিত নহয়। যদি আপোনালোকে হাবিত গৈ চায় তেনেহ'লে দেখিব চিধা গছবোৰক কাটি পেলোৱা হয় আৰু ভাঁজ থকা গছবোৰক এৰি দিয়া হয়। সেয়েহে আপোনালোকে যদি কম কথা কোৱা সহজ সৰল শান্ত ব্যক্তি হৈ থাকে তেনেহ'লে চাণক্যৰ এই কথাটো শুনি লওক। কম কথা কোৱা মানুহক বেছিভাগ মানুহেই ঠাট্টা কৰে। তেওঁলোকৰ লগত অভদ্ৰামী কৰাৰ সাহস পায়। সিহঁতে জানে যে আপোনালোকে খুবেই সহজ সৰল, সেয়ে তেওঁলোকৰ কথাৰ প্ৰতিবাদ নকৰিব। তেওঁলোকৰ লগত কাজিয়া নকৰিব। সেয়েহে তেওঁলোকে বাৰে বাৰে আপোনাৰ সৰলতাৰ সুযোগ ল'ব। সকলো দুষ্ট লোকৰ লগত আমি তেওঁলোকৰ ভাষাত উত্তৰ দিবলৈ শিকিব লাগিব। বন্ধুসকল, এটা কথা মনত ৰাখিব, কথা কমকৈ কোৱাটো আপোনাৰ দুৰ্বলতা নহয়। কোনোবাই যদি ইয়াক দুৰ্বলতা বুলি ভাবি আপোনাক অপমান কৰে তেতিয়াহ'লে আপুনি নিজৰ ভাল মানুহৰ ৰূপ এৰি ওলাই আহক। মনত ৰাখিব, ভালৰ লগত খুবেই ভাল ব্যৱহাৰ আৰু বেয়াৰ লগত বেয়া ব্যৱহাৰ কৰাই উচিত। তেওঁলোকক বুজাই দিয়া উচিত যে প্ৰয়োজনত আপুনি আপোনাৰ বেয়া দিশটোও দেখুৱাব পাৰে। কম কথা কোৱা লোকসকলে নিজৰ প্ৰাপ্যৰ দাবীলৈ যুদ্ধ কৰিব নোৱাৰে। নিজৰ প্ৰাপ্য হাতৰ পৰা হেৰুৱাই আৰু লোকচানত পৰি যায়। যেনে কোনোবাই আপোনাৰ পৰা কিছু টকা ধাৰ ল'লে পিছত ঘূৰাই দিব বুলি, কিন্তু আপুনি ভাল মানুহ বুলি সেই টকা ঘূৰাই খুজিব নোৱাৰিব। নাইবা এবাৰ দুবাৰ খোজাৰ পিছত নিজৰ টকা খুজিবলৈও সংকোচ কৰিব। আৰু কিছুমান হোজে-গণ্ঠানি মানুহে এই সুযোগ কামত লগায়। তেওঁলোকে ভালকৈয়ে জানে যে আপুনি সৰল, আপুনি তেওঁলোকৰ পৰা টকা ঘূৰাই খুজিব নোৱাৰিব। আৰু নিজৰে লোকচান কৰিব। তেওঁলোকে আপোনাকেই বিভিন্ন কথা শুনাই গুচি যাব। সেয়েহে আমাৰ একেবাৰেই কম কথা কোৱা বা সৰল হোৱা উচিত নহয় যে কোনোবাই যিকোনো কথা কৈ গুচি যাব আৰু আপুনি ভেবা লাগি চাই থাকিব। উত্তৰ একো দিব নোৱাৰিব, কিন্তু বুজি পাব যে এইটো অন্যায় হৈছে, কিন্তু একো কৰাৰেই সাহস নাপায়। সেইবাবে এনে পৰিস্থিতিত আপুনি সিহঁতক সঠিক উত্তৰ দিবলৈ শিকিব লাগিব। সিহঁতৰ ভাষাতেই উত্তৰ দিব। কিন্তু যিসকল মানুহ ভাল, যিসকলে আপোনাক ভাল পায়, তেওঁলোকৰ সৈতে খঙত এনে আচৰণ কৰা উচিত নহয়। তেওঁলোকৰ যদি কিবা ভুল হয় বা তেওঁলোকে যদি কিবা ভুল কৰি পেলায় তেনেহ'লে আপুনি কুলিৰ দৰে শান্ত থাকি চিন্তা ভাৱনা কৰি কথা কোৱা উচিত, নহ'লে সম্পৰ্ক ভাঙি যাব পাৰে। বন্ধুসকল, শেষত ইয়াকেই ক'ব বিচাৰোঁ, কথা কমকৈ কোৱাটো একো বেয়া কথা নহয়, কিন্তু প্ৰয়োজনীয়তকৈ কম কথা কোৱাটো বেয়া। পৰিস্থিতি অনুযায়ী সকলোৰে লগত কথা কোৱা উচিত। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, কমেণ্ট কৰক আৰু অধিক এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।